হাই ফ্ৰেণ্ডছ, মই অৰূপ আৰু মোৰ চেনেলটো আমাৰ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আনবক্সিং কৰিম এটা প্ৰজেক্টৰ, যিটো মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ কিছুদিন আগত আৰু আজি মই পালোঁ। সেইবাবে আমি বন্ধুসকল বলক আনবক্সিং কৰোঁ। আৰু আনবক্সিং কৰাৰ আগতে আপোনালোকৰ এটা অনুৰোধ আছে, যেতিয়া আপুনি যিকোনো অনলাইন ষ্ট'ৰৰ পৰা যিকোনো বস্তু এটা অনলাইন অৰ্ডাৰ কৰিব, তেতিয়া আপুনি পাছৱৰ্ডটো পাব, সদায় কেমেৰাৰ আগতহে এইটো ৰেকৰ্ড কৰিহে খুলিব। কাৰণ বন্ধুসকল, আগতীয়াকৈ নিজে সতৰ্ক হৈ থকাটো বেছি ভাল। বলক মোৰ ফ্ৰেণ্ডছ, বন্ধুসকল আমি আনবক্সিং কৰোঁ। तो আমরা লিখা আছে কি বেয়া হ'ব এনেকা বঢ়িয়া দেখি আমাৰ দাদা পাছত দিলে দিলে চলে ন। আমিতো আনবক্সিং কৰিলোঁ। এতিয়া বলক ইয়াৰ ভিতৰত কি কি আছে আৰু কি কি ফেচিলিটি আছে আমি চাই লওঁ। তেতিয়া আমি ঢেকীয়াজুলি আছিলোঁ, য'ত কুৰিয়াৰ অফিচে ডেলিভাৰ কৰিছে। তেওঁলোকে ক'লে যে তোমালোকে ইয়াতে খুলি চোৱা। চ' আমি তাতে খুলি চালোঁ সেইবাবে। আৰু ফ্ৰেণ্ডছ, সদায় খুলি চাব। ফ্ৰেণ্ডছ, এখন আছে ইউজাৰ মেনুৱেল, আৰু ইয়াতে সকলো ধৰণৰ লিখা আছে যে আপুনি কেনেকৈ ইউজ কৰিব। এইটো ৱাইফাইৰ দ্বাৰা আপুনি মোবাইলত কানেক্ট কৰিব। মই আপোনাক দেখুৱাম চববিলাক কেনেকৈ কৰিব লাগে। এটাৰ পিছত টিভিৰ লগত কানেক্ট কেনেকৈ কৰিব পাৰি, সকলোবোৰ দেখুৱাম মই আপোনাক ইয়াৰ নেক্সট ভিডিঅ'ত। আজি খালি আপোনাক দেখাওঁ ইয়াৰ পিক্সাৰ কোৱালিটিটো কেনেকুৱা। এইটো হৈছে ফ্ৰেণ্ডছ, এইটো হৈছে আপোনাৰ এভি কেবল, আৰু য'ত আপুনি টিভিৰ লগত কানেক্ট ছেটটো বস্তু কানেক্ট কৰিব। যিকোনো ছেটটো বস্তু এয়াৰটেল ডিষ্ট্ৰিবিউটাৰ আছে, যিকোনো ধৰণৰ কানেক্ট হ'ব ইয়াৰ লগত। ত' আমি এক চাইডত থৈ দিওঁ। এটা ৰিম'ট, এটা আছে পাৱাৰ কেবল। এতিয়া আমাৰ প্ৰজেক্টৰ আৰু আপোনাৰ এইটো হৈছে এডজাষ্টমেণ্টৰ কাৰণে আপোনাৰ পিক্সাৰটো। আৰু ইয়াতে এটা হেৰি দিছে, আপোনাৰ ষ্টেণ্ড দিছে, আৰু এটা ইয়াতে ইনভাৰ্টাৰ স্পীকাৰ দিছে ভিতৰত। আৰু চাব, এইটো আপোনাৰ 3.5 জেকৰ কাৰণে আপোনাৰ কম্পিউটাৰ কানেক্ট কৰিব পাৰে। আৰু এইটো আপোনাৰ টিভিৰ লগত কানেক্ট কৰিব, য'ত আপোনাক দেখাইছিলোঁ চাগৈ মই। ইয়াতে কানেক্ট কৰিব পাৰিব। তাত HDMI আপুনি লেপটপৰ পৰা ডাইৰেক্ট প্ৰজেক্ট কৰি চাব পাৰে। ডাঙৰ স্ক্ৰীন আপোনাক দেখুৱাম মই এইটো USB কানেক্ট কৰিব পাৰে, কানেক্ট কৰি চাব পাৰে যিটো ডাইৰেক্ট। আৰু এইটো আপোনাৰ মেমৰি কাৰ্ড স্লট, এইটো আপোনাৰ। আৰু এইটো আপোনাৰ আউট 5 ভোল্টৰ আপোনাৰ মোবাইল চাৰ্জ কৰিব পাৰে, কিন্তু আপুনি মোবাইল চাৰ্জ নকৰিব, মোবাইল চাৰ্জ কৰিব পাৰে। ঠিক আছে ফ্ৰেণ্ড। আৰু ফ্ৰেণ্ডছ, এইটো হৈছে আপোনাৰ ৰিম'ট কণ্ট্ৰল, মানে এইটো আপোনাৰ এইটো ৰিম'ট কণ্ট্ৰল দিলে এইটো ধৰিব। এইটো মানে আপোনাৰ এইখন এটা ফেন হৈছে, এখন ফেন। আৰু ফ্ৰেণ্ডছ, এইটো আপুনি যেতিয়া ল'ব কেতিয়াও এইটো ঢাকি নথ'ব, কাৰণ এইটো হিট হ'লে আপোনাৰ ভিডিঅ'ত ব্লেক স্পট পৰি যোৱাৰ এটা আশা থাকে LCD। চ' আপুনিতো কেতিয়াও ঢাকি নথ'ব। ঠিক আছে। আপোনাৰ ৰিম'ট যেতিয়া আপুনি ঘূৰাই বুটাম টিপত এইটো পিছপিনৰ পৰা আপুনি টিপিব লাগিব। ঠিক আছে ফ্ৰেণ্ডছ, বলক এইটো আমি এতিয়া আমি লগাই চাওঁ। আমি এইটো কানেক্ট কৰিব সাজু আছোঁ, হোম থিয়েটাৰত কানেক্ট কৰি দিছোঁ। এতিয়া আমি আপোনাৰ কেবলটো আপুনি লাইনত লগাই দিছোঁ। লগাই দিওঁ। আৰু ৰিম'টৰ বেটাৰী আমি ইয়াতে কৰিব পাৰে, কিন্তু মই ইউজি কৰিছোঁ। চেকিং কৰিব লাগিব, পিছপিনে চেকিং হয়, মই অন কৰিছোঁ। মানে হোৱাইট যদি আপোনাৰ দেৱাৰ আছে, ধুনীয়া ক্লিয়াৰ হ'ব। ত' মোৰ ইয়াতে নাই, সেইকাৰণে এইটো কথা মই নেক্সট ভিডিঅ'ত মই আপোনাক দেখাম বাৰু। ত' আপোনাৰ আপুনি এইটো এক্সপ্লেইন কৰিব পাৰে, ধুনীয়াকৈ এক্সেছ কৰিব পাৰে আপোনাৰ পিক্সাৰটো। পেন ড্ৰাইভ এটা আপোনাক ইউজ কৰি দেখাম। এটা পেন ড্ৰাইভ আছে, এইটো আমি লগাই দিওঁ।
ইয়াৰ প্লাগটো লগাই দিওঁ এইটো আপোনাৰ এভি আপোনাৰ 3.5 mm এইটো লগাই দিলোঁ মই ফ্ৰেণ্ডছ এইটো যিমান দূৰত ৰাখিব আপোনাৰ স্পীডটো যিমানেই হ'ব আপোনাৰ 130লৈ আপোনাৰ আগবাঢ়ে তো আপুনি যিমান দূৰত ৰাখিব ডিষ্টেঞ্চ ৰাখিব সিমান আপোনাৰ এইটো ডাঙৰ হ'ব তো আমি এতিয়া ষ্টাৰ্ট কৰোঁ আপুনি দেখিছে মোৰ মেমৰিখন আহিছে চি বুলি চ' আমি অ'পেন আপুনি দেখা পাইছে পিছালে খুবেই ভাল কিন্তু মোৰ ইয়াতে আপোনাৰ হেৰি হোৱাৰ কাৰণে আপোনাৰ প্লাছ ইয়াৰ পিছত আপোনাৰ দেখুৱাম যে কেনেকৈ টিভিটো কানেক্ট কৰিব পাৰে প্লাছ আপুনি মোবাইলটো কেনেকৈ কানেক্ট কৰিব পাৰিব মই আপোনাক চববিলাক দেখাম ফ্ৰেণ্ডছ আৰু নেক্সট ভিডিঅ'ৰ বাবে ধন্যবাদ আৰু আপোনাৰ মূল্যৱান সময় দিয়াৰ বাবে ধন্যবাদ